কিসকন নাজানো এতিয়া আমি বজাৰ কৰিবলৈ গৈ আছো মানে পালোহিয়ে এতিয়া আমি বজাৰ কৰোঁগে আৰু মই এতিয়া মোৰ সৰু পথাৰত নাই মই এতিয়া আছো যোৰহাটত বজাৰ কৰিবলৈ আহিছো যোৰহাটত এয়া আমাৰ ড্ৰাইভাৰ মোৰ পাৰ্চনেল ড্ৰাইভাৰ হাই বলা না আলচি ল'ৰা এনেই তোমাক ড্ৰাইভাৰ পোষ্টত ৰাখিছো কেনেকা লাগিছে তোমাৰ বহুত গৰম দিন আহি গ'ল চুলিখিনি কাটি দিব মন গৈছে হাই আজি মই ব্লগ কৰিছো আহিব ভিউজ গৈ লাগিব ভিউজ পইচা নাই দে খালি হেল্ল' আহিব আজি তোমাৰ একাউণ্টটো হাইজেক হৈ গ'ল ইউটিউবৰ একাউণ্টটো আমি বজাৰ কৰি আহি গ'লো গাড়ী বস্তু আনিম গাড়ী চলাম গাইজ এই গোটেই বেগটো মই দাঙিছো এইটো মই দাঙিছো হয় নাই এইটো মই দাঙিছো ইটো অকল এই হেৰি গাড়ীতে বহি থাকিলে ফোনটো টিপি আৰাম কৰি থাকিলে আমি আহি গলো তোমালে একো নানিলো কুছ নেহি লায়া একো নানিলো এইখন কব্জা কৰি ল'লে এইখন চকী মোৰ আছিলে পানী খাইছো গাইজ পানী এইখন মোৰ আছিলে এইখন কেনেকৈ আছিলে বহি পেলাই পাহৰি থাকিলো এসপ্তাহমান হ'ল বহিবলৈ পোৱা নাই গাড়ীও ইয়াতে শুৱেও ইয়াতে বহিও ইয়াতে চব ইয়াতে দুইটাকে ভকত ৰাইজ ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক বহুত এটা ধুনীয়া আৰু সহজ গেমিং প্লেটফৰ্মৰ বিষয়ে আপোনালোকক ক'ব বিচাৰিছোঁ এয়া চাওক আপোনালোকে দেখিব পাৰিছে বহুতকেইটা গেমছ আছে তাৰ ভিতৰতে মই খেলিম গড অফ ৱেল্থ এইটো মই ধুনীয়াকৈ ডাউনলোড কৰি ল'লোঁ দেখিব পাইছে এইটো বহুত সহজ হয় খেলিবলৈ আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ আমি গেমটো ষ্টাৰ্ট কৰি ল'লোঁ আৰু ইয়াতে আমি স্পিন কৰিব লাগে আমি স্পিন কৰিম প্ৰথমতে আৰু ইয়াতে বহুত এটা চক ইমান ধুনীয়া কাৰ্ড আহিছে ইয়াতে আপোনালোকে চাব পাৰিছে ইয়াত আমি এইকেইটা কাৰ্ড মেটচ হৈ গ'ল আৰু ইয়াত দেখিছেনে আমি মেগা পাই গ'লোঁ চ' এনেকৈ আকৌ আমি স্পিন কৰিম আৰু ইয়াত দেখিব পাইছে আকৌ এবাৰ স্পিন কৰি ল'লোঁ এয়া দেখিছে আকৌ কাৰ্ড মেটচ হৈ গ'ল কিমান বেছি সহজ এইটো খেলিবলৈ দেখিব পাইছেনে আৰু ইয়াতে আমি এতিয়া ফ্ৰী স্পিন পাম এয়া চাওক আকৌ এবাৰ ধুনীয়াকৈ খেলিম আমি এইটো প্ৰথম স্পিন গ'ল একো নাহিলে দ্বিতীয় স্পিনত এয়া চাওক আকৌ কাৰ্ড মেটচ হৈছে আচলতে এই গেমটোত আপোনালোকে যিমান কাৰ্ডছ মেটচ কৰিব সিমানে বেছি আপোনালোকৰ গেমটো বহুত ভাল হ'ব আৰু এয়া চাওক আমি লাষ্ট স্পিন কৰিলোঁ আৰু এই লাষ্ট স্পিনটো চাওক আমাৰ টোটেল আমাৰ কিমান হ'ল 19 হ'ল ৱাও এয়া দেখিছেনে কিমান সহজ এই গেমটো খেলিবলৈ আৰু যিসকলে গেম নেখেলে তেওঁলোকৰ কাৰণেও এটা অপশ্যন আছে আপোনালোকে দেখিব পাৰিছে ইয়াতে ৰেফাৰেল বুলি এটা বাটন আছে এইটো ক্লিক কৰাৰ লগে লগে এটা ইণ্টাৰফেচ অ'পেন হৈ যাব আপোনালোকে বেলেগক এই গেমটো ৰেফাৰ কৰিও বহুতখিনি বস্তু আপোনালোকে পাব পাৰে চ' জল্দি যাওক আৰু এই গেমটো খেলিব ষ্টাৰ্ট কৰক আপোনালোকে গাইজ আমি গান গাব লৈছোঁ এইটো গাওঁ বোলা 10 টকা 1 2 3 Godhuli
গাইজ এআই জেড মিউজিক যাৰ লিৰিক্স মুখস্থ নাথাকে অঁ ক'বলৈ বিচাৰি ক'বহে নোৱাৰো কি কৰি আছো ছিংগাৰ আহিব যাম ছিংগাৰ অঁ सबसे प्यारी कौन है नानू मेरी नानू धोनू धोनू कौन আমি টপা ধুনীয়া লৈছো তুমি মই ভাল হলে মই পইৰ মুখ লগত লৈ কাট পৰি গলে এ ওমা মুচুৱা এতিয়া কৰিম বুলি ক নানো নানো কৰিম বুলি ক নানো তই মোৰ ফোন দে গাইজ আজি মানে ব্লগটো মই কণ্টিনিউ কৰিব পৰা নাই এয়া আমাৰ মেকানিক ছাৰ চব এই আমাৰ চাউণ্ডৰ দাদা এজন মানে অল ৰাউণ্ডাৰ মোৰ ড্ৰাইভাৰৰ পৰা আদি কৰি চাউণ্ডৰ দাদা এয়া আৰু গিটাৰো বজাব আৰু অলপ চলপ জানে আৰু অলপ এনেই আৰু তিনটাং কৰিব পাৰে আৰু ই অলপ আমি এইবিলাক ঠিক ঠাক কৰিলে এইবিলাক দেখাবলৈ নহ'ল ৰাইজ আই এম ছ' চৰি দেৱপ্ৰতিম দা গাইজ আমাৰ যদি ভাল ছোৱালী কোনোবা আছে প্লিজ কণ্টেক্ট কৰিম এই ল'ৰাজনৰ কাৰণে অকলশৰীয়া জীৱন জ্ঞাপন কৰি আছে চিয়'ৰ মানে চিয়'ৰ ঠিক আছে সৰুপথাৰ ছোৱালী যোনে যোনে চাই আছা প্লিজ ডি এম মি প্লিজ ডি এম মি
এইখন